যেতিয়া আমি এমালগেমেশ্যনৰ কথা কওঁ, একত্ৰীকৰণৰ কথা কওঁ, ই আমাৰ ব্যৱস্থাটোৰ ওপৰত অন্তৰ্দৃষ্টিৰ বাদে আন একো হ'ব নোৱাৰে। This is the result of constant review. আজি আমি প্ৰশ্ন কৰিব লাগিব যে 3 কোটি মানুহক 65,000 স্কুলৰ প্ৰয়োজন আছে নেকি? এই 65,000 বিদ্যালয়ত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ যাওঁতে আমাক কিমান টকা লাগিব? সমাজে আমি সিমান শিক্ষক দিব পাৰিম নেকি? ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাই কৈছে যে 1 কিলোমিটাৰত এখন কম্পিটিটিভ এলপি স্কুল হোৱা উচিত, 5 কিলোমিটাৰত এখন কম্পিটিটিভ হাই স্কুল হোৱা উচিত, আৰু যিখন এলপি স্কুল হোৱা উচিত সি পূৰ্ণাংগ প্ৰাথমিক বিদ্যালয় হ'ব লাগে। তাত ক্লাছত এজনকৈ শিক্ষক থাকিব লাগে, 20 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক থাকিব লাগে। কিন্তু প্ৰতি কিলোমিটাৰত যদি আমি 5খন বিদ্যালয় পাতি লওঁ, তাত শিক্ষকো নাথাকিব, ছাত্ৰ ছাত্ৰীও নাথাকিব, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰো ক্ষমতা আমাৰ সমাজৰ নাথাকিব। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আমূলত পাৰ কিলোমিটাৰ, প্ৰত্যেক কিলোমিটাৰ এখন স্কুল বনাওক। আমাক 10খন স্কুল নালাগে, কিন্তু এখন স্কুল বনাওক যিখন স্কুলত পঢ়িবৰ বাবে ল'ৰা ছোৱালীৰ দেউতাক মাকে ৰাতি 2টা বজাৰ পৰা এডমিশ্যনৰ কাৰণে লাইন পাতিব লাগে। আমাক তেনেকুৱা এখন বিদ্যালয় লাগে, কিন্তু ৰাইজেও এলাগি চকুৰে চোৱা 5খন বিদ্যালয় এখন কিলোমিটাৰত আমাক নালাগে। So education is a constant improvement. কোৱালিটি পাৰামিটাৰ বিলাকক সন্মুখত ৰাখি আমি নিজক ইম্প্ৰুভ কৰিব লাগিব। স্কুল বন্ধ হোৱা নুবুজায়, স্কুলৰ গুণগত মানদণ্ডক উন্নত কৰাটো বুজায়। মই বিশ্বাস কৰোঁ যে আমাক য'ত স্কুল লাগে তাত চৰকাৰে মুকলিভাৱে বিদ্যালয় খুলিব লাগে, ক'তো কৃপণালী কৰিব নালাগে। যোৱা বছৰ আমি 100খন হাইস্কুল খুলিছিলোঁ টি গাৰ্ডেনত। 800খন হাইস্কুলৰ টি গাৰ্ডেনৰ বিপৰীতে 100খন হাইস্কুল যথেষ্ট নহয়। মই শিক্ষামন্ত্ৰীক কৈছোঁ যে টকা পইচাৰ কথা চিন্তা কৰিব নালাগে, আৰু 100খন স্কুল আমি এই বছৰ টি গাৰ্ডেনত আকৌ নতুনকৈ আৰম্ভ কৰিব লাগে। অৰ্থাৎ য'ত প্ৰয়োজন, য'ত শিক্ষাৰ্থী আছে তাত বিদ্যালয় হ'ব লাগিব, আৰু য'ত বিদ্যালয় আছে তাত কোৱালিটি এডুকেশ্যন আমি দিব পাৰিব লাগিব। অৰ্থাৎ এই ধৰণৰ ইম্প্ৰুভমেণ্টৰ জৰিয়তেহে আমি আমাৰ বিদ্যালয়সমূহক এটা নতুন শিখৰলৈ লৈ যাব পাৰিম। আন এটা দিশ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ। আমাৰ বিদ্যালয়সমূহ 50 বছৰ আগত নিৰ্মাণ হৈছিল। ভেঞ্চাৰ বিদ্যালয় আমি প্ৰাদেশিত কৰোঁ। ভেঞ্চাৰ বিদ্যালয়সমূহত শিক্ষকসকলে যেনে তেনে টিং ওপৰত থৈ কাঠৰ বেৰেৰে তেওঁলোকে বিদ্যালয় নিৰ্মাণ কৰে। আমাৰ সমস্যা সেই বিদ্যালয়বোৰ আমি নিৰ্মাণ কৰা নহয়, কিন্তু যেতিয়া কোনোবা টিভিয়ে গৈ ফটো তুলি লৈ আহে সেই বিদ্যালয়খনৰ দায়িত্ব আমাৰ ওপৰত পৰে যে এইখন চৰকাৰী বিদ্যালয়ৰ অৱস্থা এনেকুৱা, কিন্তু কোনেও নেক্সট ফেজটোত নাযায় যে এই স্কুলখন সঁচাকৈয়ে চৰকাৰী বিদ্যালয় আছিল নে? তেতিয়া মানুহে ক'ব যে নহয় নাই, স্কুলখন ভেঞ্চাৰ আছিলে, এতিয়াহে চৰকাৰী হ'ল। অৰ্থাৎ এই শিক্ষানুষ্ঠানসমূহক আমি যেতিয়া জ্ঞানৰ মন্দিৰ হিচাপে নিৰ্মাণ কৰোঁ, উপযুক্ত কাঠামো অবিহনে তাক নিৰ্মাণ কৰিব নালাগে। ৰাজ্যত সেই ভেঞ্চাৰৰ যুগত য'তে ত'তে যেনেকে তেনেকে কৰা শিক্ষা আৰু বিদ্যানুষ্ঠানসমূহে আমাৰ কোৱালিটি এডুকেশ্যনৰ পথত হেঙাৰ হিচাপে থিয় দিছে। কাৰণ আমাৰ নেশ্যনেল এডুকেশ্যন পলিচিয়ে হওক বা আমাৰ ৰাইট টু এডুকেশ্যন আইনতে হওক বিদ্যালয় কেনেকুৱা হ'ব লাগে তাৰ ডেছক্ৰিপশ্যন আছে, কিন্তু আমি তেনেকুৱা বিদ্যালয় স্থাপন নকৰি আমি মাত্ৰ টিং 2খন লৈ এখন বেৰা স্থাপন কৰি বাঁহৰ বেৰা দি কেতিয়াবা 20 বছৰ পিছত মোৰ বিদ্যালয় প্ৰাদেশিকৰণ হ'ব, 20 বছৰ পিছত চৰকাৰে এই স্কুলখন আকৌ ভাল কৰি ল'ব, 40 বছৰৰ পৰিক্ৰমা এটাত আমি খোজকাঢ়োঁ। ই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অন্যায় হয়। সেইবাবে মই ভাবোঁ যে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি যি ধৰণে সামঞ্জস্য স্থাপন কৰোঁ সেই ধৰণে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত চকু দিয়াটো আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব।
এই বছৰ আমি হাতত লৈছোঁ যে ৰাজ্যৰ 4,000 হাইস্কুলত আমি 10,000 কোটি টকা ব্যয় কৰি 4,000 স্কুলকে আমি আটক ধুনীয়াকৈ নিৰ্মাণ কৰিব খুজিছোঁ। তাত স্মাৰ্ট ক্লাছৰ পৰা, বাউণ্ডাৰী ৱালৰ পৰা, ভাল ক্লাছৰ পৰা, গাৰ্লছ কমন ৰুমৰ পৰা আমি গোটেইবিলাক উপাদান ৰাখিব খুজিছোঁ। আমি সিদ্ধান্ত লৈছোঁ যে 4,000 স্কুলৰ কিছু স্কুল আমি একেবাৰে নতুনকৈ নিৰ্মাণ কৰিম, কিছু স্কুলক আমি খুব ধুনীয়াকৈ মেৰামতি কৰিম, যাতে অনাগত 50 বছৰ এই বিদ্যালয়সমূহ প্ৰাসংগিক হৈ থাকিব পাৰে। আমাৰ চৰকাৰৰ আটাইতকৈ গুৰুত্ব দিয়া সেক্টৰটোৱে হ'ল এডুকেশ্যন এণ্ড হেল্থ। কাৰণ আমি বিশ্বাস কৰোঁ এই দুটা বুনিয়াদী ব্যৱস্থাহে আমাক আগুৱাই লৈ যাব পাৰে। মানৱ জীৱনৰ আৰম্ভণিৰ শিক্ষা অংগনবাদী কেন্দ্ৰত হয়। অংগনবাদী কেন্দ্ৰসমূহক ৰূপান্তৰৰ বাবে আজি আমি কাম কৰিছোঁ। মাধ্যমিক বিদ্যালয়বিলাকক সজাই পৰাই তোলাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক সময়ৰ লগত উপযোগী হোৱাকৈ নতুনকৈ নিৰ্মাণ কৰিব খুজিছোঁ। আমাৰ বাবে, সমাজৰ বাবে দুৰ্ভাগ্য, আজি আমাৰ সমাজখনত এনেকুৱা কিছুমান মানুহে আমি নেতৃত্ব লৈছোঁ যে আমি সকলোৱে নিজে সত্য বুলি জানা কথাটো আমি